BBL সিজন 3 বাবে প্ৰস্তুত চলাই আছে এই খেলুৱৈসকলে অনুশীলন কৰি থকা দেখা গৈছে আমি উপস্থিত আছো খাৰজান বাপুজি ক্ৰীড়া সন্থাৰ ভলিবল ফিল্ডত আৰু দেখিবলৈ পাইছো খাৰজান বাপুজি ক্ৰীড়া সন্থাৰ ভলিবল ফিল্ডত এইবাৰ এটি নতুন ছোৱালী টিমে অংশগ্ৰহণ কৰিব আৰু এই ছোৱালী টিমটোক অমৃত বাহয়ে ক্ৰছ প্ৰদান কৰি আছে এয়া হ'ল অমৃত বাহয় আৰু সিফালে দেখিবলৈ পাইছে সিফালে এটা লৰাৰ টিমৰ অনুশীলন চলি আছে যেহেতু খাৰজান বুলি ক'লেই আপোনালোকে জানিবলৈ পাৰে খাৰজান বুলি ক'লেই বিভিন্ন খেলৰ সমাহাৰ বুলি ক'লেও বেয়া নহ'ব যেহেতু খাৰজানত এই যি ভলিবল আজি বহুত বছৰৰ পৰা চলি আছে আৰু খাৰজানৰ পৰা ইতিমধ্যে কেইবাজনো ষ্টেট লেভেলৰ প্লেয়াৰ আমি দেখিবলৈ পাইছোঁ বিভিন্ন খেলত আমি দেখিবলৈ পোৱা গৈছে ষ্টেট লেভেলত তেওঁলোকে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে লগতে যোৱাবাৰো BBLত এই বাপুজি ভলিবল টিমে যথেষ্ট সমাদৰ পাইছিলে আৰু ঠিক এইবাৰো আগতীয়াকৈ এই অনুশীলন কৰি থকা দেখা গৈছে দুইটা টিমকে আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ এতিয়ালৈকে নেট অনুশীলন কৰিবলৈ দিয়া হোৱা নাই কেৱল ৰিচিভ আৰু তেওঁলোকৰ ফিংগাৰিঙৰ প্ৰশিক্ষণ চলি আছে পৰৱৰ্তী আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এই BBLৰ কেনেধৰণেৰে কোৰ্চ প্ৰদান কৰা হৈছে আৰু কিমান দিনৰ পৰা ঠিক আছে মই সুধিছোঁ কেনেকুৱা লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম ভলিবল খেলিবা কেনেকুৱা লাগিব ভাল লাগিব বহুত গৰম ন ইমান গৰমৰ মাজত তোমালোকৰ খেল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তুমি কোন স্কুলৰ পৰা আহিছা মাধৱদেৱ হাইস্কুলৰ পৰা কেইবাগৰাকীও ছোৱালী আছে তুমি মিলনজ্যোতি হাইস্কুল নহয়নে মিলনজ্যোতি হাইস্কুলৰ পৰা তেওঁ আহি ইয়াতে অংশগ্ৰহণ কৰিছে BBLৰ কাৰণে তেওঁলোকে অনুশীলন কৰি আছে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো হৈ গ'ল এবাৰ BBLৰ কাৰণে ইতিমধ্যে তেখেতসকলে নিজৰ ফৰ্ম ফিল আপ কৰিছে BBLত অংশগ্ৰহণ কৰিবৰ বাবে আৰু BBLৰ সম্পূৰ্ণ অনুশীলন চলি আছে এয়া বাপুজি প্লেগ্ৰাউণ্ডত চলি আছে বাপুজি ভলিবল ফিল্ডত চলি আছে আৰু এইফালে দেখাই আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এজন কৰ্মকৰ্তা আমাৰ বাপুজি ক্ৰীড়া সন্থাৰ এজন কৰ্মকৰ্তা তেখেতে খুব সুন্দৰভাৱে ফিল্ডখনৰ মেৰামতিৰ কাম এতিয়াও কৰি আছে কেনেকুৱা লাগিছে গৰম নহয়নে বহুত গৰমৰ মাজত আপুনি কৈ আছে বহুত শুভেচ্ছা থাকিল আপোনালৈ ঠিক আছে আৰু দেখাই আছোঁ ভাইটি কেনেকুৱা ভাল লাগিছেনে কি নাম তোমাৰ পুলক নেওগ পুলক ঘৰ কোন জেগা তোমাৰ কমাৰবাৰী তুমি কমাৰবাৰীৰ পৰা আহিছা আৰু কোন আহিছে কমাৰবাৰীৰ পৰা তুমি বহুত জেগাৰ পৰা ইয়াতে আহি পেলাই আমাৰ এই খাৰজান বাপুজি ক্ৰীড়া সন্থাৰ প্ৰাংগণত খেলুৱৈসকল গোট খাইছে আৰু খেলুৱৈসকলক ইতিমধ্যে কোচ প্ৰদান কৰি আছে আৰু এই কোচ সম্পূৰ্ণ হোৱাৰ পিছতেই আপোনালোকক মই পৰৱৰ্তী তেখেতসকলৰ দ্বাৰা আয়োজিত যিকোনো এখন খেল সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম চাওক কিমান সুন্দৰ এটা পৰিৱেশ আৰু আটাইতকৈ আচৰিত কথা হ'ল কি এওঁলোকে বৰ ভালকৈ ডাঙৰ হোৱাই নাই সঁচা কথা ক'বলৈ গ'লে একেবাৰে সৰু হৈ আছে এই সৰু কেইজনেও বৰ্তমান অনুশীলন কৰি আছে আৰু এওঁলোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল আমাৰ অনাগত প্ৰজন্ম যি প্ৰজন্মই ভলিবল হয়তো তেওঁলোকে জীয়াই ৰাখিব লাগিব এই খাৰজানৰ ভলিবল তেওঁলোকে জীয়াই ৰাখিব লাগিব খাৰজান মানে ভলিবল আৰু ভলিবল মানে খাৰজান নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈ থাকে সেয়েহে আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে খাৰজান বাপুজি ক্ৰীড়া সন্থাৰ ভলিবল খেল উপভোগ কৰিব ইয়াকে কৈ মই আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ মই সঞ্জীৱ নেওগ আৰু পুনৰ আপোনালোকক মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এই খেলসমূহ দেখাম বুলি প্ৰতিশ্ৰুতি দি মই আজি ইমানতে এই অনুশীলন কেম্পটিৰ পৰা বিদায় মাগিছোঁ বাই টাটা